Hello friends, মই প্ৰকাশ Welcome back to my channel. আজি মই ক'বলৈ ওলাইছো Android TV box ব্যৱহাৰ কৰি কেনেকৈ যিকোনো টিভিত ফ্ৰীতে ইন্টাৰনেট যোগে গোটেইকেইটা টিভি চেনেল চাব পাৰিব কেৱল টিভি চেনেলেই নহয় YouTube ভিডিঅ'জো চাব পাৰিব Facebook কৰিব পাৰিব বা যিকোনো Android এপ ইউজ কৰিব পাৰিব Friends, এই Android TV box tour specification খিনি মই ইন শৰ্টত কৈছো ইয়াত আছে CPU S905W quad core GPU আছে 450 Mali RAM আছে 1GB DDR3 internal storage আছে 8GB Wi-Fi connectivity আছে single band আৰু ইয়াত কোনো ধৰণৰ Bluetooth connectivity নাই Android version আছে 7.1.2 Nougat Android TV box tour Ultra HD video format 4K support কৰে Friends, এইটো হল MX3 Pro 4K Android TV box ইয়াত আছে সাইডত এটা MMC card slot তাৰ পিছত আছে USB port এটা দুটা তিনিটা আৰু ব্যাক সাইডে এটা চাৰিটা Friends, এই USB port কেটাত যিকোনো পেন ড্ৰাইভ এক্সটাৰ্নাল হাৰ্ড ডিস্ক বা মাউস কিবোৰ্ড এবিলাক ইউজ কৰিব পাৰিব তাৰ পিছত আছে এটা SPDI port ইপিনে তাৰ নেক্সট হল অডিও ভিডিও port Friends, যদি আপোনাৰ টিভিটো পুৰা CRT টিভি হয় তেতিয়া হলে এই অডিও ভিডিও পোর্টটো ব্যৱহাৰ কৰি এডাল অডিও ভিডিও কেবল লব লাগিব সেই অডিও ভিডিও কেবল ডাল ইউজ কৰি পেলাই এই Android TV বক্সটো পুৰণা CRT টিভিটো কানেক্ট কৰি পেলাই চাব পাৰিব তাৰ পিছত আছে HDMI কেবল পোর্ট Friends, এই HDMI কেবল পোর্টটো হল যদি আপোনাৰ নতুন LED টিভি আছে সেই LED টিভিটোত HDMI কেবল ব্যৱহাৰ কৰি পেলাই এই পোর্টটোৰে এই Android TV বক্সটো কানেক্ট কৰিব পাৰিব তাৰ পিছত আছে ইথাৰনেট পোর্ট Friend, যদি আপোনাৰ ল্যান্ডলাইন ইন্টাৰনেট কানেকশন আছে তেতিয়া হলে এই Android TV বক্সত ইন্টাৰনেট ল্যান্ডলাইন যোগেও কানেক্ট কৰিব পাৰিব তাৰ পিছত আছে এটা 5 ভোল্ট DC পাৱাৰ ইনপুট ইপিনে আৰু তলৰ পিনে আছে এই ভেন্টছবোৰ যাতে বতা উলোৱা হোমা কৰিব পাৰে আহক Friends, এতিয়া চাও আমি টিভিত কেনেকুৱা আহে Android TV বক্সটো Friends, এ আমি পুৰণা CRT TV 21 ইঞ্চ Samsungৰ হয় এটো অন দিছো তাৰ পিছত আছে এই MX3 Pro 4K এই Android TV বক্সটো অন দিছো তেনেকুৱাকৈ আহিব এইবাৰ বুটিং ষ্টাৰ্ট হ'ব তাৰ আগতে মই এটা কথা কৈ দিছো এই জিডাল অডিও ভিডিও কেবলেৰে মই এই টিভিটো অডিও ভিডিও পোর্টত কানেক্ট কৰিছো Friends, সেই কেবলডাল এই Android TV বক্সৰ হৈতে নাহে সেইডাল আপুনি সেপাৰেট কে এক্সট্ৰা কে কিনিব লাগিব অনলাইন যোগেও কিনিব পাৰে বা লোকেল ইলেক্ট্ৰনিক্স দোকানতে এই অডিও ভিডিও কেবলডাল পাই যাব তেনেকুৱাকৈ বুটিং হ'ব তাৰ পিছত আহি যাব Friends, মই এই ৰিমোটটো দেখাই দিছো ৰিমোটটো আমাৰ টিভি ৰিমোটৰ নিচিনাই হয় বাট সেট টপ বক্সৰ ৰিমোটৰ নিচিনাই হয় পিছফালে এই দুটা ট্ৰিপল এ বেটাৰি লাগিব তে আহি গৈছে Android TV বক্সটো প্ৰথমতে মই কানেক্ট কৰি লৈছো Wi-Fi ৰে কাৰণ মই মোবাইলৰ Wi-Fi ৰে এই টিভি বক্সটো চলাও মই এই সেটিংছত গৈ পেলাই নেটৱৰ্কত গৈ Wi-Fi টো অন দিলে হল তাৰ পিছত আপোনাৰ Wi-Fi টো মোবাইল নিচিনাকৈ চাৰ্জ হৈ উলাই যাব হটস্পটটো তাৰপিছত কানেক্ট কৰিলে হল মই অলৰেডি কানেক্ট কৰিছিলো তো এতিয়া মোৰ কানেক্ট হৈ গৈছে তো বেক গৈছো যে কানেক্ট হলে এনেকুৱাকৈ আহিব এইটো দেখিব পাৰিছে YouTube এপ ইয়াত গৈ আপুনি মোবাইলত যেনেকৈ YouTube ভিডিঅ'ছবোৰ চাই তেনেকুৱাকৈ এই Android TV বক্সৰ জৰিয়তে এই পুৰণা টিভিটো YouTube ভিডিঅ'ছবোৰ চাব পাৰিব তাৰ পিছত তলত দেখিছে এই Jio TV এপটো Friends, এই Jio TV এপটো আপোনাৰ মোবাইলত থকা Jio TV এপটোৰ নিচিনাই Jio TV এপটোত যেনেকৈ আপুনি গোটেইকেইটা টিভি চেনেল ফ্ৰীতে চাব পাৰে ইয়াতো এই Android TV বক্সৰ হৈতে এই পুৰণা টিভিটো গোটেইকেইটা টিভি চেনেল ফ্ৰীতে চাব পাৰিব তাৰ পিছত মাই এপছত গৈছো মই এই তলত এইটো দেখিব পাৰিছে প্লে ষ্ট'ৰ Friends, এইটো প্লে ষ্ট'ৰ মোবাইলত থকা প্লে ষ্ট'ৰটোৱে হয় ইয়াত সাইন ইন কৰি পেলাই আপুনি একাউন্ট যোগে আপোনাৰ একাউন্টটো সাইন ইন কৰি পেলাই যিকোনো এপ বা গেমছ বা এইবোৰ ডাউনলোড কৰি পেলাই ইনষ্টল কৰি পেলাই চাব পাৰিব বা খেলিব পাৰিব Friends, আশা কৰিছো এই ভিডিওটো ইনফৰ্মেটিভ আছিল আপোনালোকৰ কাৰণে যদি Android TV বক্সটো আপুনিও কিনিব বিচাৰিছে তেতিয়া হলে তলত মই লিংক ডেসক্ৰিপচনত দি দিছো লিংকটোত গৈ পেলাই আপুনিও এই Android TV বক্সটো কিনি লব পাৰিব আৰু মোৰ যদি এই ভিডিওটো ভাল পালে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব